হয় বৰ্তমান মই এজন উদ্যমী যুৱকক দেখিবলৈ পাইছোঁ আজি এই গৰু বিহুখনত এই গৰু বিহুৰ খুবখনতে এই উদ্যমী যুৱকজনৰ মই এক ব্যতিক্ৰমী এক অনুষ্ঠান দেখিবলৈ পাইছোঁ তেওঁৰ এই ব্যতিক্ৰমী অনুষ্ঠানটো কি আপোনালোকে শুনিলে হয়তো আপোনালোকে আচৰিত হ'ব কাৰণ এই উদ্যমী যুৱকজনে আমি কিছুমান মানে আজিকালি যিবিলাক সলমান খানৰ এটি গীত ওলাইছে যে চলবেটা চেলফি লেলে ৰে গতিকে সেই চেলফিটোৰ কথাটো ক'বলৈ গ'লে আজি গ্লেমাৰ আৰ্টিষ্ট হওক তেনেকুৱা ধৰণৰ আৰ্টিষ্টৰ লগত এই চেলফিবোৰ লোৱা যায় কিন্তু আজি এই উদ্যমী যুৱকজনে আজি এক ব্যতিক্ৰমী স্থানত আজি চেলফি ল'বলৈ আহিছে আৰু তেওঁৰ গৰু নাই বা ছাগলী নাই কিন্তু তেওঁ আজি চেলফি ল'বলৈ আহিছে এই ব্যতিক্ৰমী স্থানত হয় দাদা মই আপোনাৰ পৰা জানিব দাদা মাত দিব অলপমান মানে আজি যিটো আপুনি চেলফি লৈছে সেই চেলফিটো আজি আপুনি এই ব্যতিক্ৰমী স্থানত কিয় লৈছে চেলফিটো Who are you, man? আপুনি কোন হয় বে? হয় মই এটা চেনেলৰ সাংবাদিক হয় Oh my God, one selfie please. বাপৰে আপোনাৰ নামটো কি হয় মোৰ নাম মিষ্টাৰ চেলফি ডিজে। হয় আপুনি আগতে আপুনি গৰু ছাগলী গাহৰি আদিৰ ওপৰত চেলফি লৈছিল আজি মোৰ লগত চেলফি ল'লে আৰে হয় মোৰ লগত মই এজন চেলফি ডিজে চেলফি সেই ডিজে চেলফিক লগ পোৱাৰ পিছতে মই এতিয়া লগ পাইছোঁ আৰু এজন ডিজে হওক বা ইজে চেলফি নহয় জিজে চেলফি তেওঁ বিকজ তেওঁ গৰুৰ লগত চেলফি উঠি আছে মই দেখিবলৈ পাইছোঁ এই ইজে চেলফিৰ ওচৰলৈ মই যাবলৈ ইচ্ছা কৰিম দাদা আজি আপুনি যে গৰুৰ লগত যে আপুনি চেলফি উঠি আছে আপোনাৰ এই চেলফি উঠা আপোনাৰ বিশেষ কাৰণটো কি আপুনি কি কাৰণত আজি গৰুৰ লগত চেলফি উঠিছে আজি মানে আমাৰ এই গৰু বিহুটো উপলক্ষে আমি পৃথিৱী বিখ্যাত কৰিব লাগে আমাৰ অসমৰ বাহিৰেতো ক'তো পৃথিৱীত বা ভাৰততে এই গৰু বিহুটোৰ কথা কোনেও নাজানে হয় আজি মই ভাবিছোঁ টুইটাৰ ফেচবুক সকলোতে এই গৰুৰ লগত চেলফি উঠি কিনে আপলোড দিলে হয়তো পৃথিৱী বিখ্যাত হ'ব চাগে হয় সুন্দৰ প্ৰয়াসেৰে তেওঁ যিবিলাক গৰু ছাগলীৰ লগত চেলফি উঠিছে সেই চেলফিৰ ফলত সেই চেলফিৰ জৰিয়তে ফেচবুক টুইটাৰ হোৱাটছএপ আদিকে কৰি তেওঁ সমূহ যিবিলাক আছে সেই সকলোবোৰতে তেওঁ গোটেইবোৰ আপলোড কৰিব আৰু আপলোড কৰি আমাৰ এই যে বাপুতি সাহোন গৰু বিহু এই গৰু বিহুটো এক গোটেই পৃথিৱীৰ উচ্চ স্তৰলৈ নিবলৈ চেষ্টা কৰিব নিবলৈ প্ৰয়াস কৰিব এই চেলফি ইজে চেলফি যুৱ নেতাজনে ধন্যবাদ